আজি আমি জানিব গৈ আছোঁ এণ্টিবায়'টিক্সটো হয় কি আৰু এণ্টিবায়'টিক্স আৰু পেৰাচিটামলৰ মাজত ডিফাৰেঞ্চটো কি। এণ্টিবায়'টিক্সটো ক'ত ইউজ কৰিব লাগে আৰু পেৰাচিটামল। আমাৰ বডিত যদি ভাইৰেল ইনফেকশ্যনৰ দ্বাৰা জ্বৰ হয় তেতিয়া আমি এণ্টিবায়'টিক ইউজ কৰিব নোৱাৰোঁ, কিন্তু আমাৰ বডিত যদি সেই জ্বৰটো বেক্টেৰিয়াৰ পৰা হয় তেতিয়াহ'লেহে আমি এণ্টিবায়'টিকটো ইউজ কৰিব পাৰিম। সচৰাচৰ দেখা যায় যে আমি এণ্টিবায়'টিক ইউজ কৰোঁ, কিন্তু এণ্টিবায়'টিকটো ইউজ কৰা টাইমত আমি গম নাপাওঁ আমাৰ ইনফেকশ্যনটো ভাইৰেল ইনফেকশ্যন হৈছে নে আমাৰ বেক্টেৰিয়েল ইনফেকশ্যন হৈছে। এনে ক্ষেত্ৰত যে অকল আমাৰেই ভুল থাকে তেনে নহয়। আচলতে আমি যেতিয়া ফাৰ্মাচীৰ ওচৰলৈ যাওঁ যেতিয়া আমাৰ জ্বৰ হয় তেতিয়া কি দেখা যায়, ফাৰ্মাচীজনে ভুলকৈ আমাক এণ্টিবায়'টিক দি দিয়ে। তাৰোপৰি এটা ৰিপৰ্ট অনুসৰি দেখা গৈছে যে ইণ্ডিয়াৰ 71.9% ডক্টৰে ভুলকৈ এণ্টিবায়'টিক প্ৰেছক্ৰাইব কৰে, যদিও আমাক কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ। এতিয়া কথাটো হ'ল ডক্টৰবিলাকে বা ফাৰ্মাচিষ্টবিলাকে এনেকুৱা কিয় কৰে? ডক্টৰ বা ফাৰ্মাচিষ্টবিলাকে এইটো কাৰণে কৰে কাৰণ তাহাঁতি কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ যদি কৰে তাহাঁতি গম নাপায় যে বেমাৰটো বেক্টেৰিয়াৰ পৰা হৈছে নে ভাইৰাছৰ পৰা হৈছে। তো সেইটো কাৰণে বেক্টেৰিয়াৰ পৰা হ'লেতো এণ্টিবায়'টিক দিব লাগিব, কিন্তু ভাইৰাছৰ পৰা হ'লে এণ্টিবায়'টিক দিব নালাগে। তো তাহাঁতি দুইটাই মেডিচিন দি দিয়ে যাতে ভাল হৈ যায়, আৰু ভাল হৈ গ'লে আমি আকৌ তাহাঁতৰ ওচৰলৈ যাম। সেইটোৱে এটা ৰিজন থাকে। এতিয়া কথাটো হ'ল যে আমি এক্সেচিভ এণ্টিবায়'টিক ইউজ কৰিলে কি হ'ব পাৰে। আমাৰ বডিত যদি এণ্টিবায়'টিক ইউজ কৰাৰ পিছত বেক্টেৰিয়া থাকি যায় তেতিয়াহ'লে সেই বেক্টেৰিয়াকেইটাই এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ ক্ৰিয়েট কৰিব, যদিহে আমি এণ্টিবায়'টিক এক্সেচিভত ইউজ কৰোঁ। যাৰ ফলত কি হ'ব, নেক্সট টাইম যেতিয়া বেক্টেৰিয়া আমাৰ গাত এটেক কৰিব তেতিয়া ইজিলি এটেক কৰিব পাৰিব। যদিও আমি এণ্টিবায়'টিক নেক্সট টাইম লওঁ সেইটো কোনো ধৰণৰ কাম নকৰিব। এতিয়া আমি কৰিম কি, আমাৰ সাৱধানতা কি হ'ব লাগে? এতিয়া সাৱধানতা বুলি ক'লে আমি আমাৰ জ্বৰটো কিহৰ পৰা হৈছে সেইটো প্ৰথমে পৰীক্ষা কৰিব লাগিব, আৰু পৰীক্ষা কৰাৰ পিছতহে আমি এণ্টিবায়'টিকটো ইউজ কৰিব পাৰোঁ। গতিকে এণ্টিবায়'টিকটো আমাৰ যদি বেক্টেৰিয়াৰ পৰা হৈছে তেনে ক্ষেত্ৰত আমি এণ্টিবায়'টিকটো ইউজ কৰিব পাৰোঁ, নহ'লে আমি ইউজ কৰাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে।